জোখতকৈ বেছি যিসকলে চিন্তা কৰে তেওঁলোকৰ সমস্যা কেতিয়াও সমাধান নহয়, বৰঞ্চ তেওঁলোকৰ সমস্যা আৰু বেছিহে বাঢ়ি যায়। চিন্তা কৰি থাকিলে আপোনাৰ সমস্যাবিলাক কেতিয়াও পলাই নাযায়। সেইবাবে কোৱা হয়, জোখতকৈ বেছি কৰা চিন্তাই মানুহক মৃত্যুৰ মুখলৈ লৈ যায়। প্ৰিয়বোৰ, আপুনিও বাৰু জোখতকৈ বেছি চিন্তা কৰে নেকি? দিনটো শেষ হোৱাৰ পাছত এইটোৰ পৰা সিটো চিন্তা, সিটোৰ পৰা আন এটা চিন্তা, এই চিন্তাবোৰৰ পৰা আপুনি অশান্তিত আছে নেকি? আৰু আপুনি যদি এটা চিন্তামুক্ত জীৱন যদি বিচাৰে, অনবৰতে মনলৈ আহি থকা সেই চিন্তাবোৰক আঁতৰাই আপুনি যদি এটা সুন্দৰ জীৱন লাভ কৰিবলৈ বিচাৰিছে, তেনেহ'লে আজি মোৰ এই কথাখিনি এবাৰ শুনিব। মই কোৱা নাই যে আপোনাৰ চিন্তা নাহিব, কিন্তু প্ৰতিটো সমস্যাৰ এটা সমাধানো থাকে। আৰু সেই সমাধান সেই ব্যক্তিসকলে বিচাৰি পায় যিসকলে সমস্যাবোৰ অহাৰ পাছতো চিন্তাত নপৰে, বৰঞ্চ হাঁহি মুখেৰে থাকিব পাৰে। উদাহৰণস্বৰূপে মোৰ হাতত এটা পানী বটল আছে। এই পানী বটলটো যদি মই 2 মিনিটৰ পৰা 5 মিনিট যদি ধৰি ৰাখোঁ হাতত, তেতিয়া মই একো অনুভৱ নকৰোঁ। কিন্তু এই পানী বটলটো যদি মই 2 ঘণ্টাৰ পৰা 3 ঘণ্টালৈকে যদি মই ধৰি ৰাখোঁ, তেতিয়া মোৰ হাতখন লাহে লাহে বিষাবলৈ আৰম্ভ কৰিব। তাৰ পাছত যদি মই এই বটলটো গোটেই দিনটো যদি মই ধৰি ৰাখোঁ, তেতিয়া মোৰ হাতখন লাহে লাহে অৱস হ'বলৈ আৰম্ভ কৰিব। তাৰ পাছত মই হয়তো ডক্টৰৰ ওচৰলৈ যাবলগীয়া হ'ব পাৰে, হাতখন একেবাৰে কাম নকৰা হৈ যাব পাৰে। এতিয়া এই হাতখন হৈ গ'ল আমাৰ জীৱনটো নিচিনা, আৰু এই পানী বটলটো হ'ল আমাৰ জীৱনত অহা চিন্তাবোৰৰ নিচিনা। এতিয়া যেতিয়া আপোনাৰ জীৱনত সমস্যা আহিব আৰু সেই সমস্যাবোৰক আপুনি এই পানী বটলটো নিচিনাকৈ ধৰিব, তেতিয়া আপোনাৰ একো অনিষ্ট নহয়। কিন্তু আপুনি সেই সমস্যাটোৰ লগত চিন্তা কৰি কৰি 5 মিনিট, 10 মিনিট, 20 মিনিট যেতিয়া অতিবাহিত কৰিব, তেতিয়া আপোনাৰ মনটো অলপ হ'লেও বিষাবলৈ আৰম্ভ কৰিব। ইয়াৰ পাছত যেতিয়া আপুনি একেটা সমস্যাকে আপুনি 2 ঘণ্টা, 3 ঘণ্টা, 5 ঘণ্টা, এদিন বা 2 দিন একেটা সমস্যাকে ভাবি ভাবি সময় যেতিয়া নষ্ট কৰিব, তেতিয়া সেই চিন্তাৰ প্ৰভাৱবোৰ আপোনাৰ মগজত পৰিব। এটা এনেকা সময় আহিব যেতিয়া আপুনি একোকে কৰিব নোৱাৰিব, আপুনি নিৰুপায় হৈ পৰিব। এতিয়া সমস্যাৰ সমাধানটো কি জানেনে? এই ধৰি ৰখা পানী বটলটো এৰি দিয়ক। অৰ্থাৎ আপোনাৰ জীৱনত অহা সকলো সমস্যাবোৰ এৰি দিয়ক, অৰ্থাৎ পাহৰি যাওক। আপুনি যদি বিচাৰিছে আপোনাৰ জীৱনটো সুখময় হওক, সুন্দৰ হওক, সুখেৰে পৰিপূৰ্ণ হওক, সুখৰ মুহূৰ্তবিলাক আপোনাৰ জীৱনত ঘূৰি আহক, তেনেহ'লে আপুনি আপোনাৰ জীৱনত অহা সেই আনন্দৰ মুহূৰ্তবিলাক আনন্দ মনেৰে গ্ৰহণ কৰিব পাৰিব লাগিব। যিমানে আপুনি আপোনাৰ চিন্তাৰ সাগৰখনত ডুবি থাকিব, তেতিয়া আপোনাৰ আধৰুৱা কামবোৰ আৰুৱে আধৰুৱা হৈ ৰ'ব। আপুনি ডিপ্ৰেশ্যনত গুচি যাব, আপুনি নিৰাশ হৈ পৰিব। সেইবাবে যদিহে আপুনি এটা সুন্দৰ জীৱন যাপন কৰিবলৈ বিচাৰিছে, তেনেহ'লে পোনপ্ৰথমে আপুনি নিজকে চিন্তামুক্ত কৰিবলৈ চেষ্টা কৰক। যিসকল ব্যক্তিয়ে সদায় চিন্তা কৰি থাকে, সৰু ঘটনা এটাক লৈ মূৰ ঘূৰমাই থাকে, তেওঁলোকে কেতিয়াও সুখ শান্তি বিচাৰি নাপায়। আৰু যিসকল লোকে বেছিকৈ, জোখতকৈ বেছিকৈ চিন্তা কৰে, সেইসকল লোক সিমানেই বেছি বেমাৰী হৈ পৰে আৰু সদায় অশান্তিত থাকে, অস্থিৰতাত থাকে, খং উঠে, নিশা হ'লে টোপনি নাহে আৰু অজস্ৰ বেমাৰে শৰীৰত থিতাপি লয়। সেইবাবে কওঁ, আপুনি মানি লওক বা নলওক, এইটো অপ্ৰিয় সত্য যে যিমান বেছি আপুনি চিন্তা কৰি থাকে, বাস্তৱত কিন্তু তেনেকুৱা একো নহয়। হ'ব পাৰে আপোনাৰ জীৱনত কিবা এটা বেয়া সময় আহিল, কিন্তু আমি মনত ৰখাটো উচিত যে পৰিৱৰ্তন প্ৰকৃতিৰ নিয়ম। হ'ব পাৰে আপোনাৰ জীৱনত বহুত ডাঙৰ কিবা এটা ঘটনা ঘটি গ'ল, আপুনি পাহৰিব পৰা নাই, কিন্তু যদি আপুনি সেইটো কথাতে গুৰুত্ব দি থাকে, তেন্তে আহিবলগীয়া ভৱিষ্যতৰ আনন্দৰ সময়বোৰ, সুন্দৰ সময়বোৰ আপোনাৰ চকুৰ সন্মুখৰ পৰাই পাৰ হৈ গুচি যাব আৰু আপুনি দেখা নাপাব। আপুনি নিজে এবাৰ ভাবি চাওক, যেতিয়া আপোনাৰ মনটো বেয়া লাগি থাকে, তেতিয়া আপোনাৰ ঘৰত আনন্দৰ উৎসাহৰ পৰিৱেশ এটা হৈ থাকিলে আপুনি তেতিয়া সুখৰ মুহূৰ্তবিলাক উপভোগ কৰিব নোৱাৰে। কিন্তু সেই দিনটো যেতিয়া পাৰ হৈ যায়, যেতিয়া আপোনাৰ মনটো ভাল হৈ যায়, তেতিয়া কিন্তু সেই পাৰ হৈ যোৱা আনন্দৰ যি উৎসৱৰ মুহূৰ্তবিলাক আপুনি ঘূৰাই নাপায়।
গতিকে জীৱন যেনেকাই নহওক কিয় আমি সমস্যাবোৰৰ সমাধান যদি উলিয়াব পৰা নাই তেনেহ'লে মানি লওক যে আমি নিজেই এটা সমস্যা। এনে কি চিন্তা আছে যিটো চিন্তা কৰি থাকিলে আপোনাৰ সুখ উভতি আহিব? এনেকুৱা কি চিন্তা আছে যিটো চিন্তা কৰি থাকিলে আপোনাৰ জীৱনলৈ শান্তি উভতি আহিব? গতিকে বন্ধুসকল, সদায় এটা কথা মনত ৰাখিব, জীৱনত লাগিলে যিয়ে হওক বা নহওক জোখতকৈ বেছি চিন্তা নকৰিব। চিন্তা কৰাতকৈ বৰঞ্চ এইটো ভাবক যে যি হৈ গ'ল, কিন্তু আহিবলগীয়া যি ভৱিষ্যত, আহিবলগীয়া দিনবিলাক, অহা কালিলৈ মই কেনেকৈ মোৰ নিজৰ জীৱনটো সুন্দৰকৈ তুলিম, সুন্দৰকৈ এটা জীৱন যাপন কৰিব পাৰিম, তাকহে আমি চিন্তা কৰোঁ হওক। যিমান বেছি আপুনি চিন্তা কৰি থাকিব সিমানেই আপুনি অস্থিৰ হৈ যাব। সেয়েহে জোখতকৈ বেছি চিন্তা নকৰিব আৰু যি হ'বলৈ আছে সকলোবিলাক ঈশ্বৰৰ ওপৰত এৰি দিয়ক আৰু ভৰসা ৰাখক নিজৰ ওপৰত যে আপুনি আপোনাৰ পৰিস্থিতি সলনি কৰিব পাৰিব। আপুনি আপোনাৰ বেয়া সময়বিলাক ভাললৈ পৰিৱৰ্তন কৰিবলৈ পাৰিব আৰু আপুনিয়ে হয় যোনে নিজকে আপুনি উৎসাহিত কৰি তুলিব পাৰিব। ভৰসা ৰাখক, বিশ্বাস ৰাখক নিজৰ ওপৰত আৰু আগুৱাই যাওক। আশা কৰিছোঁ আপোনালোকে মোৰ এই কথাখিনি শুনি ভাল পাইছে আৰু যদি ভাল পাইছে তেনেহ'লে মই আশা কৰিম আপোনালোকে অনুগ্ৰহ কৰি ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি দিব আগলৈ, যাতে যিসকল লোকে বেছিকৈ চিন্তা কৰি আছে তেওঁলোকে যাতে এই মেছেজটো যাতে শুনিবলৈ পায়। সকলোকে ধন্যবাদ জনাইছোঁ। জয় অসম।